হাই ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা লং ভিডিঅ' লৈ আহিছোঁ। কাৰণ মই লং ভিডিঅ' নবনাওঁ, ভালকৈ বনাব নাজানো। এনেই শ্বৰ্ট ভিডিঅ' বনাওঁ, নাচি বাগি থাকোঁ, ভালকৈ নাচিব নাজানো, হ'লেও চেষ্টা কৰোঁ। আজি অলপ লং ভিডিঅ' বনাইছোঁ। ৰাতি সাঁজৰ কাৰণে কি বনাওঁ কি নবনাওঁ ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। বহুত দিন তেনেকৈ ভিডিঅ' বনোৱা হোৱা নাই। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লক এতিয়া আমি পাকঘৰলৈ যাওঁ, কি বনাওঁ কি নবনাওঁ চাই থাকিব। এয়া কেৰাহী পূৰা গৰম হৈ আছে। তেল দি দিওঁ, তেল বেছি নিদিওঁ আৰু জালুকৰ চব্জি বনাওঁ। তেল তেলটো পূৰা গৰম হ'ব দিছোঁ। অলৰেডি গৰম হৈয়ে আছে। এয়া পিঁয়াজখিনি লাল হৈ গ'ল। এতিয়া অলপমান মছলা দিছোঁ, চিকেন মছলা, অকণমান ৰেড চিলি পাউডাৰ দিম। ৰেড চিলি বেছি নিদিওঁ, কালাৰটো আহিবৰ কাৰণে দিছোঁ। অকণমান হালধি পাউডাৰ দিছোঁ। তাৰপিছত আকৌ অলপমান এতিয়া মছলাখিনি ভাজি ল'ম। নাকটোৰ পৰা উপায় নাই, হিচ হাঁচ কৰি থাকিবলগীয়া হৈছে। এয়া এতিয়া হৈ গ'ল। এয়া মাংস দি দিছোঁ। এখনতে অলপ হিলাবলৈ অসুবিধা হৈছে, কেমেৰাটো ধৰি আছোঁ যে। ধুনীয়াকৈ মিক্স কৰি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ আৰু, কাৰণ মই বেছি জোল নকৰোঁ, নিমখটো কমকৈ দিছোঁ অলপমান। এতিয়া অলপমান মিক্স কৰি ঢাকনখন মাৰি অলপ দেৰি ফ্ৰাই হ'বৰ কাৰণে ৰাখি দিম। তাৰপাছত পানী দি উতল অহাৰ পিছত জালুকটো দি দিম। আমি এনেকৈয়ে বনাই খাওঁ, জালুক দিয়া মাংস। একো ষ্টাইল লগাই নাথাকোঁ আৰু এনেকৈয়ে বনাই খাই দিওঁ। এয়া অলৰেডি মোৰ মাংস ফ্ৰাই হৈ গৈছে। ফ্ৰাই কৰিলোঁ, আলুবোৰ অলপ অলপ সিজিছে। এতিয়া ইয়াত মই পানী দি দিম, কাৰণ মই জালুক জোল খাব লাগিব, সেইটো কাৰণে। এতিয়া লাল হৈ গ'ল চব পূৰা। এতিয়া মই ইয়াত পানী দি দিম। ইয়াত আদা নহৰু জলকীয়া খুন্দা আছিলে, অথনি অলপমান দিলোঁ, এতিয়া ইয়াত দি দিলোঁ। এয়া পানী দিছোঁ, ইয়াত আৰু অলপমান পানী দি দিম। তাৰপিছত জালুক খুন্দা আছিলে, এয়া জালুকখিনি দি দিছোঁ। ধনিয়া পাত কাটি থোৱা আছে, ধনিয়া পাতো দি দিওঁ। এতিয়া ভালকৈ ঢাকনখন মই উতলিব দিম আৰু হৈ যাব। এয়া জালুক দিয়া চব্জি মোৰ ৰেডি হৈ গ'ল। অলপমান আলু ভাঙি দিছোঁ। অলপমান আলুটো ভাঙি দিলে অলপ ভাল লাগে খাবলৈ। জোলটো বেছি নকৰোঁ, কমো নকৰোঁ, কাৰণ জালুক দিছোঁ যে, সেইটো কাৰণে। চাওক কিমান ধুনীয়া কালাৰ আহিছে মোৰ মাংসৰ। জালুক জলকীয়া অলপমান চিলি পাউডাৰ দিছিলোঁ, আপোনালোকে দেখিছে, অকণমান দিছোঁ। আলুকে পিছমান ভাঙি দিছোঁ গ্ৰেভিটো হ'বৰ কাৰণে। মোৰ মাংস ৰেডি হৈ গ'ল।